Hello everyone, আমি এই ভিডিঅ'টোত আলোচনা কৰিম চেপ্টাৰ নম্বৰ 2 ক্লাছ 9ৰ The Sound of Music Part 1. Evelyn Glennie listened to a sound without hearing it. Chapter number 2 The Sound of Musicৰ দুটা পাৰ্ট আছে আৰু দুটা পাৰ্টে কি সংগীতৰ লগত জড়িত হৈ আছে। তেনেহ'লে আমি প্ৰথম পাৰ্টটো আলোচনা কৰোঁ। The Sound of Music Part 1ৰ লিখকজনৰ নাম হৈছে ডেবৰা কাউলি। এই পাঠটিত আমি এনে এগৰাকী প্ৰতিভাশালী ব্যক্তিৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ, যিগৰাকী ব্যক্তিয়ে কাণেৰে নুশুনা স্বত্তেও তেওঁ খুব সুন্দৰকৈ জাইলফোন বজাব পাৰিছিল। জাইলফোন এবিধ বাদ্যযন্ত্ৰৰ নাম। Number 1. Rush hour crowds jostle for position on the underground train platform. A slight girl looking younger than her 17 years was nervous yet excited as she felt the vibration of the approaching train. It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. Our first paragraph কোৱা হৈছে rushed hour crowds jostle for position on the underground train platform. মানে কি কৈছে যে underground rail platformত তেতিয়া ভিৰৰ সময়ত অকণ ঠাই উলিয়াবলৈ মানুহৰ মাজত হেঁচা ঠেলা লাগিছিল। আৰু তাৰ মাজতে বয়সতকৈ বহুত সৰু যেন লগা এগৰাকী লাহি স্লাইড গাৰ্ল মানে কি লাহি 17 বছৰীয়া ছোৱালী এজনী যেতিয়া ট্ৰেইনখন ওচৰ চাপি আহিছিল তেতিয়া তাই কি হৈ পৰিছিলে বহুত ট্ৰেইনৰ যোনটো ভাইব্ৰেশ্যন হৈছে যিমানে ওচৰ চাপি আহিছে ট্ৰেইনৰ সেই ভাইব্ৰেশ্যনটো ফিল কৰি পেলাই তাই কি হৈছে বুলি কৈছে তাই বহুত নাৰ্ভাছ ফিল কৰিছে আৰু বহুত এক্সাইটেড হৈ পৰিছে। এক্সাইটেড মানে কি উত্তেজিত হৈ পৰিছিলে। ছাত্ৰ ছাত্ৰীসকল আমি যিগৰাকী ছোৱালীৰ কথা ইয়াত পঢ়িছোঁ সেইগৰাকী ছোৱালী হৈছে এভলিন গ্লেনি। তাই এগৰাকী কি আছিলে স্কটলেণ্ডৰ কৃষি পামৰ পৰা অহা এগৰাকী কিশোৰী আছিলে আৰু তাই লণ্ডনৰ সুপ্ৰসিদ্ধ ৰয়েল একাডেমি অফ মিউজিকত প্ৰথমবাৰে ভৰি দিবলৈ গৈ আছিল আৰু সেইবাবে তাই বহুত উত্তেজিত হৈ আছিল। তাতে সংগীতজ্ঞ হ'ব বিচৰা এগৰাকী ছোৱালীৰ সন্মুখত আছিল এটা ডাঙৰ প্ৰত্যাহ্বান, যিহেতু তাই এগৰাকী বধিৰ আছিল। বধিৰ মানে কি কাণেৰে নুশুনা ছোৱালী আছিল। Number 2. Evelyn Glennie's loss of hearing had been gradual. Her mother remembers noticing something was wrong when the 8 years old Evelyn was waiting to play the piano. They called her name and she didn't move. I suddenly realized she hadn't heard, says Isabel Glennie. For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers. But by the time she was 11, her marks had deteriorated and her headmistress urged her parents to take her to a specialist. ইয়াত কোৱা হৈছে এভলিন গ্লেনিজ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল। ইয়াৰ অৰ্থ হৈছে যে এভলিন গ্লেনিৰ শ্ৰৱণ শক্তি লাহে লাহে লোপ পাইছিল আৰু প্ৰথমতে কোনে লক্ষ্য কৰিছিল বুলি কৈছে যে মাকে যেতিয়া এভলিন গ্লেনিৰ বয়স আছিল 8 বছৰ তেতিয়া তাই কি কৰিছিলে পিয়ানো বজাবৰ কাৰণে ৰৈ আছিল। তাই পাল পৰিব তাই বজাব বুলি তাই ৰৈ আছিল। এভলিনক মাতি আছিল পিয়ানো বজাবৰ বাবে, কিন্তু তাই কি কৰা নাছিলে কোনো গতি কৰা নাছিল। ইয়াৰ পিছত কি কৈছে চোৱা I suddenly realized she hadn't heard, says Isabel Glennie. তাৰপিছত ইজাবেল গ্লেনিয়ে কৈছিলে ৰিয়েলাইজ কৰিছিলে যে তেতিয়াই গম পাইছিলে যে এভলিনে আচলতে শুনি নাপায়। ইয়াৰ পিছত চোৱা For quite a while Evelyn managed to conceal her growing deafness from friends and teachers. এভলিনে কি কৰিছিলে প্ৰথম অৱস্থাত তাইৰ বাঢ়ি অহা বধিৰতা কি কৰিছিলে কনচিল মানে ঢাকি ৰাখিছিল বা লুকুৱাই ৰাখিছিলে। তাইৰ কাৰ পৰা লুকুৱাই ৰাখিছিল বুলি কৈছে ফ্ৰেণ্ডছৰ পৰা আৰু টিচাৰ্ছৰ পৰা তাই লুকুৱাই ৰাখিছিল। By the time she was 11, her marks had deteriorated and her headmistress urged her parents to take her to a specialist. যেতিয়া তাইৰ বয়স 11 বছৰ হ'ল তেতিয়া তাইৰ মাৰ্কছ লাহে লাহে ডিটেৰিয়ৰেটেড হ'বলৈ ধৰিলে। ডিটেৰিয়ৰেটেড মানে কি লাহে লাহে কমি আহিবলৈ ধৰিলে, মানে হ্ৰাস হ'বলৈ ধৰিলে। আৰু তেতিয়াই তাইৰ হেডমিষ্ট্ৰেছে কি কৰিলে বুলি কৈছে তাইৰ মাক বাপেকক তাইক স্পেচিয়েলিষ্ট মানে বিশেষজ্ঞক দেখাবৰ কাৰণে অনুৰোধ কৰিলে। স্পেচিয়েলিষ্ট মানে কি বিশেষজ্ঞ।
It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. ইয়াৰ পিছত কি ধৰা পৰিল বুলি কৈছে, তেতিয়াহে বুজা গ'ল যে স্নায়ৱিক বিকাৰৰ বাবে তাইৰ শ্ৰৱণ শক্তি অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। They were advised that she should be fitted with hearing aids and sent to a school for the deaf. তাৰপিছত স্পেচিয়েলিষ্টে পৰামৰ্শ দিলে যে তাই কি কৰিব লাগে, হিয়াৰিং এইডছ পিন্ধাব লাগে। হিয়াৰিং এইডছ যিসকল লোকে কাণেৰে শুনি নাপায় সিহঁতে কৃত্ৰিমভাৱে শ্ৰৱণ আহিলা পিন্ধে, সেইটোকে কি কোৱা হয়, হিয়াৰিং এইডছ বুলি কোৱা হয়। আৰু লগতে এইটোও ক'লে যে স্পেচিয়েলিষ্টে এইটোও ক'লে যে তাইক কি কৰিব লাগে, এনেকৈ নৰ্মেল স্কুলত দিয়াতকৈ তাইক কি কৰিব লাগে, যোনবিলাক স্পেচিয়েলি বধিৰ ল'ৰা ছোৱালীৰ কাৰণে স্কুল থাকে তাত পঠিয়াই দিবলৈ পৰামৰ্শ দিলে। ইয়াৰ পিছত এভলিনে কি কৈছে চোৱা, এভৰিথিং ছাডেনলি লুক ব্লেক, মানে কি কৈছে, যেতিয়া এই কথাটো ধৰা পৰি গ'ল তেতিয়া এভলিনে কি কৈছে যে তাই কৈছে যে চৌদিশে তাই কি দেখিছে বুলি কৈছে, অন্ধকাৰ দেখিছিলে, চাৰিওফালে অন্ধকাৰ দেখিছে। তাই ভাবিছে যে জীৱনটো তাইৰ শেষ হৈ গ'ল বুলি ভাবিছিলে। Number 3, but Evelyn was not going to give up. She was determined to lead a normal life and pursue her interest in music. One day she noticed a girl playing xylophone and decided that she wanted to play it too. প্ৰথম অৱস্থাত এভলিনে ভাবিছিল যে সকলো শেষ হৈ গ'ল, কিন্তু পাছত তাই নিজকে চম্ভালি ল'লে। আৰু ইয়াত কৈছে 3 নম্বৰ পেৰাগ্ৰাফত যে বাট এভলিন ৱাজ নট গোইং টু গিভ আপ। ইয়াৰ অৰ্থ হৈছে কিন্তু এভলিনে নিজকে কি কৰা নাছিলে, হাৰ মানিবলৈ সাজু নাছিল। She was determined to lead a normal life and pursue her interest in music. তাই কি কৰিব বিচাৰিছিল, তাই স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰিছিল আৰু সংগীত চৰ্চা এৰি দিব বিচৰা নাছিল। One day she noticed a girl playing a xylophone and decided that she wanted to play it too. ইয়াত কি কৈছে যে এদিন এখন তাই কি কৰিছিলে, এজনী ছোৱালীক জাইলফোন বাদ্যযন্ত্ৰটো বজাই থকা দেখিছিল আৰু তেতিয়াৰ পৰা তাই সিদ্ধান্ত লৈছিল যে তাইও জাইলফোন বজাব। Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. বহুতো শিক্ষকে কি কৰিছিল বুলি কৈছে, তাইক নিৰুৎসাহ কৰিছিল, কিন্তু পাৰ্কাজনিষ্ট ৰন ফৰ্বছে কি কৰিছিলে, তাইক উৎসাহ দিছিল, লগতে তাইৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাৰ উমান পাইছিল। He began by tuning 2 large drums to different notes. Don't listen through your ears, he would say. Try to sense it some other way. তাৰপিছত ৰন ফৰ্বছে 2টা ভিন্ন স্বৰৰ ঢোল বজাই তাইক শুনালে আৰু তেওঁ লগতে এভলিনক ক'লে যে এভলিন, তুমি কাণেৰে নুশুনিবা আৰু আন কোনো ধৰণে অনুভৱ কৰিবলৈ চেষ্টা কৰা। Says Evelyn, suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. আৰু তাৰপিছতে এভলিনে অনুভৱ কৰিছিল উচ্চ স্বৰৰ ঢোলৰ শব্দ তাই কঁকালৰ ৱেষ্ট আপ মানে কি কঁকালৰ ওপৰত অনুভৱ কৰিছিল আৰু নিম্ন স্বৰৰ ঢোলৰ শব্দ তাই ৱেষ্ট ডাউনত শুনি পাইছিল। ৱেষ্ট ডাউন মানে কি কঁকালৰ তলৰ ফালে অনুভৱ কৰিছিল। Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body. I had learned to open my mind and body to sound and vibration. The rest was sheer determination and hard work. এনেদৰে পাৰ্কাজনিষ্ট ৰন ফৰ্বছে কি কৰিলে, অনুশীলন বাৰে বাৰে কৰাবলৈ ধৰিলে আৰু কিছুদিনৰ ভিতৰতে এভলিনে আৱিষ্কাৰ কৰি উলিয়ালে যে তাই বিভিন্ন স্বৰ আৰু ধ্বনি শৰীৰৰ বিভিন্ন অংশত অনুভৱ কৰিব পাৰিছে আৰু ইয়াৰ পিছৰখিনি মাত্ৰ সংকল্পৰ দৃঢ়তা আৰু কঠিন পৰিশ্ৰম আছিল। Number 4, she never looked back from that point onwards. She toured the United Kingdom with a youth orchestra, and by the time she was 16, she had decided to make music her life. আৰু তাৰ পিছৰ পৰা এভলিনে কেতিয়াও পিছলৈ উভতি চাবলগীয়া হোৱা নাই। এভলিন ক্লেনিয়ে যুৱ অৰ্কেষ্ট্ৰা দলৰ সৈতে ইউনাইটেড কিংডম ভ্ৰমণ কৰিলে আৰু 16 বছৰ হওঁতে সংগীতকে নিজৰ জীৱনৰ একমাত্ৰ লক্ষ্যৰূপে গ্ৰহণ কৰিলে। She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the Academy. তাই ৰয়েল একাডেমি অফ মিউজিকত প্ৰৱেশৰ বাবে অডিশ্যন দিলে আৰু এই একাডেমীৰ ইতিহাসৰ সৰ্বোচ্চ নম্বৰৰ সৈতে তাই প্ৰৱেশ কৰিলে তাত। She gradually moved from orchestral work to solo performances. At the end of her 3 years course, she had captured most of the top awards.
She gradually তাই লাহে লাহে কি কৰিলে বুলি কৈছে অৰ্কেষ্ট্ৰেল ৱৰ্কৰ পৰা লাহে লাহে ছ'ল' পাৰফৰ্মেঞ্চ মানে একক সংগীত পৰিৱেশনৰ দিশলৈ আগবাঢ়িল বুলি কৈছে আৰু 3 বছৰীয়া পাঠ্যক্ৰমৰ অন্তত তাই একাডেমীৰ সকলোতকৈ সৰ্বোচ্চ পুৰস্কাৰ অধিকাৰ কৰিলে Number 5 and for all this Evelyn won't accept any hint of heroic achievement if you work hard and know where you are going you will get there and she got right to the top, the world's most sought-after multi-percussionist with a mastery of some thousands instrument and hectic international schedule. তাই কাহানিও এইবিলাকক ডাঙৰ বুলি ভবা নাছিলে লগতে তাই কৈছে যে যদি ইফ ইউ ৱৰ্ক হাৰ্ড যদি তুমি কঠোৰ পৰিশ্ৰম কৰা এণ্ড নো ৱেৰ ইউ আৰ গোয়িং আৰু তোমাৰ যদি লক্ষ্য স্থিৰ হয় তেনেহ'লে তোমাৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত আৰু তাৰ পাছৰ পৰা তাই বিশ্বৰ সবাতোকৈ উৎকৃষ্ট অৰ্কেষ্ট্ৰা পৰিৱেশনৰ শীৰ্ষত উপনীত হ'ব পাৰিছিল আৰু আন্তৰ্জাতিক কাৰ্যসূচীত ব্যস্ত হৈ পৰিছিল Number 6 it is intriguing to watch Evelyn function so effortlessly without hearing in our 2-hour discussion she never missed a word man with bushy beard give me trouble she laughed it is not just watching the lips it's the whole face especially the eyes She speaks flawlessly with a Scottish lilt. My speech is clear because I could hear till I was 11, she says. But that doesn't explain how she managed to learn French and master basic Japanese. It is intriguing to watch Evelyn function so effortlessly without hearing. তাই ইয়াত কোৱা হৈছে যে এভলিনে যেতিয়া পাৰফৰ্ম কৰি থাকে তাইক এনেকুৱা নালাগে যে তাই যে বহুত চেষ্টা কৰিছে তাই বজাবৰ কাৰণে বহুত কষ্ট কৰিছে বহুত চেষ্টা কৰিছে কিন্তু তাইক এনেকুৱা লাগে যে তাই নৰ্মেলি বজাই আছে হা এইটো চাবলৈ বহুত ইণ্ট্ৰিগ্ৰিং মানে কি বহুত ইণ্টাৰেষ্টিং বুলি কৈছে ইন আৱাৰ 2-hour ডিছকাশ্যন তাৰ লিখকে কি কৰিছে 2 ঘণ্টা ধৰি তাইৰ লগত কথা বতৰা পাতি আছে কিন্তু তাই এটা ৱৰ্ডো মিছ কৰা নাই বুলি কৈছে she never missed a word লগতে তাই আৰু এটা কথা কৈছে যে man with bushy beard give me trouble The man with bushy beard give me trouble মানে কি যিসকল লোকৰ বহুত দাড়ি থাকে তাৰ পৰা তাই বহুত অসুবিধা হয় বুলি কৈছে যেহেতু তাই কমপ্লিট ফেস পঢ়া বুলি কৈছে তাই এই বুলি কৈ হাঁহিছিলে she laughed it is not just watching the lips it is the whole face especially the eyes এটা এভলিনেটিভ কানেৰে শুনি নাপায় মানুহজনক ভালকে চাব লাগিব ভালকে ষ্টাডি কৰিব লাগিব তা মানুহজনৰ অকল লিপস অকল উটটো চালেই নহব গোটেই ফেসটো চাব লাগিব আৰু ফেসৰ লগতে তাই স্পেশালি আইজ বুলি কৈছে লগতে বহুত দৰকাৰী বস্তুটো কি চকুটো মানুহৰ চাব লাগিব কিন্তু যিসকল লোকৰ দাড়ি বেছি থাকে তাই তেতিয়া কি হয় বুলি কৈছে মানুহজনক বুজিবলৈ অলপ তাই অসুবিধা হয় যেহেতু তাই বডিৰ তাই ভালদৰে মানুহজনৰ ফেস পঢ়িবই লাগিব মানুহজনৰ মুখৰ এক্সপ্ৰেছনটো চাব লাগিব আৰু দাড়ি থকা মানুহ হলে অলপ দিগদাৰ হয় She speaks flawlessly with a Scottish lilt তাই কি কৰিব পাৰিছিল বুলি কৈছে খুব ধুনীয়াকৈ স্কটিছ ক'ব পাৰিছিল My speech is clear because I could hear till I was 11 এভলিনে কৈছে যে মই ক'ব পাৰোঁ খুব ধুনীয়াকৈ ক'ব পাৰোঁ ফ্ল'লেছলি ক'ব পাৰোঁ কোনো ভুল নোহোৱাকৈ মই ক'ব পাৰোঁ যিহেতু মই 11 বছৰ বয়সলৈকে মই শুনি পাইছিলোঁ she says But that doesn't explain how she managed to learn French and master basic Japanese. কিন্তু তাই কেনেদৰে এইটো মেনেজ কৰিছে যে তাই ফ্ৰেঞ্চো ক'ব পাৰিছে বেলেগ ভাষাও তাই জানে ফ্ৰেঞ্চ ভাষাও জানে আৰু বেসিক জাপানিজো জানে এইটো কিহৰ কাৰণে হৈছে তাই বহুত পৰিশ্ৰমী আছিল তাই কঠোৰ পৰিশ্ৰমৰ কাৰণে ইমানখিনি তাই কৰিব পাৰিছিল Number 7, as for music, she explains, it pours in through every part of my body. It tingles in the skin, my cheekbones, and even in my hair. সংগীতৰ কথা ক'বলৈ গৈ তাই কৈছিল যে সংগীত মিউজিকটো কি বুলি কৈছে তাইৰ গোটেই শৰীৰৰ ৰন্ধ্ৰে তাই অনুভৱ কৰে It tingles in the skin, my cheekbones, and even in my hair. তাই কৈছে যে ই মোৰ ছালত হিৰহিৰণি তোলে কিহে হিৰহিৰণি তোলে বুলি কৈছে সংগীতে আনকি মই গাল আৰু চুলিৰেও অনুভৱ কৰোঁ সংগীতক When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. By leaning against the drums, she can feel the resonances flowing into her body. এভলিনে কৈছে যে xylophone বজালে তাই বজোৱা মাৰিৰে আঙুলিত সুৰৰ কম্পন অনুভৱ কৰে By leaning against the drums মানে কি বুলি কৈছে ঢোলৰ পিনে হাউলি তাইৰ শব্দৰ অনুহৰণ গোটেই শৰীৰেৰে অনুভৱ কৰিব পাৰে আৰু
On a wooden platform, she removes her shoes so that the vibration pass through her bare feet and up her legs. ইয়াত মই প্ৰথমতে তোমালোকক দেখুৱাই থৈছোঁ যেতিয়া এভলিন গ্লেনিয়ে উডেন প্লেটফৰ্মত মানে কাঠৰ মঞ্চত যেতিয়া তাই পাৰফৰ্ম কৰে তেতিয়া তাই কি কৰি লয় বুলি কৈছে তাই ৰিমুভ হাৰ শ্বুজ মানে তাইৰ জোতাযোৰ খুলি লয় যাতে তাই ভৰিৰ পতাৰে সংগীতৰ স্পন্দন অনুভৱ কৰিব পাৰে Number 8. Not surprisingly, Evelyn delights her audiences. In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year award. ইয়াত কোৱা হৈছে যে শ্ৰোতাক তাই আপ্লুত কৰিব পৰাটো আচৰিত হ'বলগীয়া একো নাই যিহেতু 1991 চনত ৰয়েল ফিলহাৰমনিক ছ'চাইটিয়ে তাইক বিশ্বৰ শ্ৰেষ্ঠ এক সংগীত পৰিৱেশনকাৰীৰ সন্মান যাচিছিল ইয়াৰ পিছত চোৱা চেইজ মাষ্টাৰ পাৰ্কাছনিষ্ট জেমছ ব্লেড গড মে হেভ টেকেন হাৰ হিয়াৰিং বাট হি হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰা অৰ্ডিনেৰী প্ৰখ্যাত ঢোলবাদক জেমছ ব্লেডে কৈছে যে ভগৱানে তাইৰ শ্ৰৱণ শক্তি যদিও কাঢ়ি নিছে কিন্তু তাইক এটা অসাধাৰণ শক্তিৰ অধিকাৰী কৰি তুলিছে What we hear, she feels far more deeply than any of us. That's why she expresses music so beautifully. Splade কৈছে যে আমি যি কানেৰে শুনো হিয়ে তাই আমাতকৈ বহু গুণে ভালকৈ অনুভৱ কৰিব পাৰে সেইবাবে সংগীত ইমান মধুৰকৈ প্ৰকাশ কৰিবলৈ তাই সক্ষম হৈছে Number 9 Evelyn confesses that she is something of a workaholic I have just go to work often harder than classical musicians but the reward are enormous ইয়াত এভলিনে নিজে কৈছে যে এভলিনে খুব কষ্ট কৰে তাই বহুত workaholic আছিল workaholic মানে কি কঠোৰ পৰিশ্ৰমী যিসকলে কষ্টৰ বাহিৰে অন্য একো চিনি নাপায় বুজি নাপায় মই কষ্ট কৰোঁ প্ৰায় ক্লাছিকেল সংগীতত সকলোতকৈ বেছি কষ্ট কৰোঁ বুলি কয় Apart from the regular concert, Evelyn also gives free concert in prisons and hospitals. She also gives high priority to classes for young musicians. Apart from regular concert, মানে কি কৈছে যে অকল নিয়মীয়া সংগীত পৰিৱেশনৰ উপৰিও তাই কি কৰে হস্পিটেল আৰু কাৰাগাৰ প্ৰিজন মানে কি কাৰাগাৰতো সংগীত পৰিৱেশন কৰিবলৈ যায় আৰু তাই কৈছে যে যুৱ সংগীতজ্ঞবিলাকক তাই বেছিকৈ আগ্ৰহ দেখুৱাই সংগীত শিকোৱাত Anne Richlin of the Beethoven Fund for Deaf Children says she is a shining inspiration for deaf children. They see that there is nowhere that they cannot go. বধিৰ ল'ৰা-ছোৱালীৰ বাবে থকা বিথোভেন ফাণ্ডৰ এন ৰিচলিনে কয় তাই বিশ্বৰ সমগ্ৰ বধিৰ ল'ৰা-ছোৱালীৰ বাবে এটা অনুপ্ৰেৰণা এটা ইনস্পিৰেশ্যন বুলি কৈছে যিহেতু তাই দেখুৱাই দিছে যে বধিৰে কৰিব নোৱাৰা কাম একোৱেই নাই একেবাৰে শেষৰ পেৰাগ্ৰাফটো আছে Number 10 Evelyn Glennie has already accomplished more than most people twice her age. She has brought percussion to the front of the orchestra and demonstrated that it can be very moving. এভলিনে যিখিনি কাম ইতিমধ্যে কৰি দেখুৱাইছে সেয়া তাইৰ দুগুণ বয়সৰ মানুহেও কৰিব পৰা নাই তাই ঘাট বাদ্যক অৰ্কেষ্ট্ৰাৰ মুখ্য স্থানলৈ উন্নীত কৰাই নহয় ইয়াৰ আৱেগিক শক্তি উন্মোচনো কৰিছে She has given inspiration to those who are handicapped, people who look to her and say, if she can do it, I can. And not the least, she has given enormous pleasure to millions. আৰু তাই বিশ্বৰ সকলো বাধাগ্ৰস্ত লোকৰ বাবে হ্যান্ডিক্যাপ লোকৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে মানুহে তাইলৈ চাই আজি ভাবে if she can do it I can যদি তাই পাৰিছে তাই বধিৰ হৈ পাৰিছে তেনেহলে আমিও পাৰিম মইও পাৰিম আৰু তাৰ উপৰিও বিশ্বৰ অগণন লোকক তাই সংগীতেৰে আপ্লুত কৰিছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিলো তোমালোকে পাঠটি ভালদৰে বুজি পালা আৰু ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা ৰাখি আজিলৈ সামৰিছো ধন্যবাদ